নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। মোৰ আজি এইটো প্ৰথম ভিডিঅ' হ'ব আৰু আজি মই এতিয়া গৈ আছোঁ আমাৰ বৰপেটা জিলাৰ চেঙা গাঁৱত এটা নতুনকৈ স্থাপিত হৈছে গৰখীয়া গোসাঁই থান বুলি এটা মন্দিৰ স্থাপিত হৈছে। আমি এতিয়া তালৈ গৈ আছোঁ। তাত মানে আজি জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা আহিব। বলক তেনেহ'লে আপোনালোকেও মোৰ লগত বলক। এয়া আমি মোৰ লগৰ ছোৱালীবোৰৰ লগত আহিছোঁ। এয়া হৈছে পংখী, এয়া প্ৰিয়া আৰু এয়া সিপিনে আছে চুমি। এয়া আমি এনেদৰে গৈ আছোঁ। এয়া আমি আহি পালোঁ আৰু ইয়াতে মানে আজি ভাগৱত চলি আছে, ভাগৱত পাঠ। আমি গৈ পাই দেখুৱাই আছোঁ ৰ'ব। আহি পালে ডিম্পু বৰুৱা। ডিম্পুদা আহি পালে। হৈছে নতুনকৈ চেঙাত স্থাপিত হোৱা শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান। এতিয়া আমি ভিতৰলৈ গৈ দেখুৱাই আছোঁ ৰ'ব। ইয়াতে মানুহবোৰে চাকি জ্বলাইছে। আৰু তাৰ লগতে ইয়াত আছে এইটো মহালিংগেশ্বৰ মন্দিৰ আৰু এইটো হৈছে গণেশ মন্দিৰ। আৰু এয়া হৈছে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা। ভিডিঅ' কৰিছে এটাও মোৰ ফ্ৰেণ্ডে হয়। আৰু এইটো হৈছে হনুমান মন্দিৰ। ইয়াতে সুন্দৰকৈ ফুল ফুলি আছে। এয়া হৈছে সুন্দৰ পৰিৱেশ। এয়া ডিম্পু বৰুৱা সম্বৰ্ধনা জনাইছে। এয়া ডিম্পু বৰুৱাই ফটো উঠি আছে। এইটো হৈছে হনুমান মন্দিৰ। আৰু এইটো হৈছে ৰাম মন্দিৰ, এইটো নতুনকৈ স্থাপিত হৈছে। এইটো হৈছে গণেশ মন্দিৰ। সকলোৱে ডিম্পু বৰুৱাৰ লগত ফটো উঠি আছে। এয়া তাই ফটো উঠিব ৰেডি হৈ আছে, কিন্তু মই ভিডিঅ' কৰি আছোঁ, তাই গমেই পোৱা নাই। বহুত ভাল লাগিল আজি গৰখীয়া মন্দিৰত আহি পিনে চেঙাৰ আৰু মজা আৰু মানে এইটো বেলেগ টাইপৰ মন্দিৰ এটা। ছয়টামান মন্দিৰ মানে লগ হৈ পেলাই এইটো ধুনীয়া হৈছে, বহুত বেছি ভাল লাগছে মানে। আপোনালোকেও চাব আহিব পাৰিব।
হাই গাইজ, এইটো স্মৃতি পাঠকৰ নতুন ইউটিউব চেনেল। আপোনালোক তাতে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু বেল আইকনটো দবাই দিব। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যোনসকলে ভিডিঅ'টো শেষলৈকে চাই আছে তেওঁলোকক ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ।